সেইটোতো মোৰ হাতত নাই। আপুনি এটা চিনেমা হলে এতিয়া খুলিব লাগিব আৰু অকল মোৰ মানুহৰ কাৰণে নেকি? খুলি দিয়ক। নাই চিনেমা হল কিছুমান বহুত জেগাত য'ত চিনেমা হল নাই আমি খোলাৰ প্লেন কৰিছোঁ। সেইটো চৰকাৰৰ লগত কথা পতা হৈছে। ইটছ এ বিগ প্লেন। এইটো ইমান সৰু কথা নহয় কিন্তু দেই, এইটো কোটি কোটি টকাৰ প্লেন। আৰু তাত আমি হেল্পহে কৰিছোঁ, আমাৰ একো নাই তাত। মই দুই এটা জেগাত মই খুলিব বিচাৰিছোঁ। শদিয়া, ঢেকীয়াজুলি, মাজুলীত ৰাইজ সকলোকে কাঞ্চনজংঘাৰ কাৰণে। আৰু আজি ভি মাৰ্টৰ এটা সুন্দৰ শ্ব'ৰুম ইয়াত অপেনিং কৰিছে আপোনালোকে। মই কালিও গুৱাহাটীত কৰিছোঁ দুখন, আজি ইয়াত কৰিছোঁ। এইটো চবৰ কাৰণে ভাল কথা। আৰু সকলোৱে আহক, চিনেমা চাওক, অসমীয়া হওক, অসমীয়া চিনেমা চাওক, সেইটো বিচাৰোঁ, বেলেগ কথা নাই। থেংক ইউ। ইয়াৰ 5 বছৰ বাঘৰ কথা ক'লে, বাঘ আমি কেতিয়া দেখিবলৈ পাম? বাঘ দেৰি আছে। মই সেইটো মোক প্লেন কৰিবলৈ অকণমান টাইম দিয়ক। মানে টাইমেই পোৱা নাই মই অকণমান শুব লাগিব, অকণমান চিন্তা কৰিব লাগিব নহয়, অকণমান চিন্তা। কি বস্তু? দুৰ্গা পূজাত ক'ত থাকিব? পূজাত মই ইয়াত নাথাকিম। পূজাত মই বহুত দূৰ গুচি যাম। মই ইউৰোপ যাম। তাত বেংগলী মানুহবিলাকে পূজা পাতে, তেওঁলোকে শ্ব' ঠিক কৰিছে। লণ্ডন যাম, আমষ্টাৰডাম, ইউৰোপ, তো প্ৰায় 6খনমান শ্ব' আছে। মই চাগে 16 তাৰিখমান আহি পাম। চ' পূজাত মই থাকিবলৈ নাপাম। মই পূজাত সদায় কেতিয়াও থাকিবলৈ নাপাওঁ। কাঞ্চনজংঘাক লৈ আপুনি যিটো ভাবিছিলে সেইটো পাইছেনে? দৰ্শকৰ যিটো সঁহাৰি, সেইটো দৰকাৰতকৈ বেছি। এইটো মানে মই ভবা নাছিলোঁ। মই অলপ ভয় খাই আছিলোঁ যে কি ধৰণে লয় মানুহে চিনেমাখন। কাৰণ চিনেমাখন অলপ বেলেগ চিনেমা, অলপ উল্টা চিনেমা। কিন্তু সকলোৱে ভাল পাইছে, সেইটো ভাল লাগিছে। সকলোকে ধন্যবাদ জনাইছোঁ। কিন্তু যিটো বিতৰ্ক হৈছিলে, সেই বিতৰ্কটো চিনেমাখন চোৱাৰ পিছত কিন্তু সেই বিতৰ্কটোৰ প্ৰতি কোনো মানুহে কিন্তু কথাটো উলিওৱা নাই। সেইটো লজিকেলি ক'ব নোৱাৰে নহয় সেইটো, কাৰণ তাত লজিকটো আছে তাত, যে কি কাৰণে মই দেখুৱাইছোঁ এইটো। আৰু চিনেমাৰ সদায় এটা লজিক থাকে। চ' ভাল, এটা গুড জাৰ্ণি, 1.5 বছৰীয়া এটা জাৰ্ণি আমাৰ। অকল মোৰ বুলি নহয়, সকলোৰে, চবেই টিম ৱৰ্ক, চবেই কষ্ট কৰিছে, ইমান কষ্ট কৰিছে, চবেই সুখী আচলতে। চ' থেংক ইউ ভেৰি মাছ। এতিয়া আপুনি ৰীমা দাসৰ যিখন সেইখন মই আজি চাব বিচাৰিছিলোঁ। আজি সেইখন বোলে ৰাতি শ্ব' নাই, নহ'লে মই ৰাতি চাই দিলোঁহেঁতেন। কিন্তু কালি পঢ়ি মই চাম ক'ৰবাত নহয় ক'ৰবাত। ৰত্নাকৰ সন্দৰ্ভত আপোনাক কি মনত? ৰত্নাকৰ ভাল, ধুনীয়া ছবি কৰিছে। এই খৰচো কৰিছে। আৰু মানে কি, খৰচ নকৰিলেও কিছুমান বস্তু বেয়া হয়। চ' যদিনে খৰচ কৰিছে, মই জানো। মই এজ এ মিউজিক প্ৰডিউচাৰো আছোঁ তাত। চ' সকলোকে আহ্বান জনাইছোঁ চাবৰ কাৰণে। ৰত্নাকৰ চাওক, বুলবুল সিং চাওক, আমাৰ চিনেমা চাওক। অসমীয়া উদ্যোগটো যাতে জীয়াই থাকক, সেইটো আমাৰ বস্তু, সেইটো চাব লাগে চবে। থেংক ইউ। উপস্থিত হ'বহি।